Hi friends, welcome back to my channel Chaya Subus Diary. Aji tangor masor eta anja recipe loi ahisu tenga mara hakor logot. Amar khomiya manue khaye tengar anja masor tenga anja. To he karne loi ahilu apnalকৰ মাজলৈ. মাত্ৰ তিনিটা বস্তু লাগে tenga mara hak dali aru mas. তেতিয়া হলে ahok recipe. First dali khini olop eneke পানী তিয়াই থব মই মসুৰ দালি আৰু মুগু দালি দুটাই লৈছো তাৰ পিছত এনেকে মাছখিনি হালধি নিমখ আৰু অকনমান মিঠাতেল দি ভালকে মেৰিনেট কৰি লব 20 মিনিট মান তাৰ পিছত এনেকে টেঙামৰা শাকখিনি পাতখিনি সিঙি কুটি লব খুব ভালকে ডালখিনি নিদিব ডালবোৰ নিখিজে যেহেতু পাতখিনি সিঙি লব সিঙি লৈ খুব ভালকে মিহিকে কুটি লব তাৰ পিছত এটা বিলাহী এনেকে আপোনালোকে পুৰি লব বিলাহী দুটা লব যদি অলপ মাছ বেছি হয় মই 4 পিছৰ কাৰণে এটা বিলাহী লৈছো আৰু এখন পেনত তেল গৰম কৰি লব তাৰ পিছত মাছখিনি খুনালি কালাৰ হোৱালৈকে গোল্ডেন কালাৰ হোৱালৈকে ভাজি লব হাই ফ্লেমত ভাজি থাকিব সাৱধানে কৰিব মাছখিনি ভাগি যোৱাৰ চান্স থাকে হাই ফ্লেমত ভাজিব হৈ গৈছে মই সাইড কেনেকে থৈ ললো এ সাইডত তাৰ পিছত হে একেখন পেনতে যদি তেল আৰু দৰকাৰ হয় দিব দৰকাৰ নহলে নিদিব শুকান জলকীয়া এটা দিব পাঁচফোৰণ আৰু জিৰা আৰু এনেকে নহৰু আৰু আদা এনেকে সৰু সৰুকে কাটি লৈছো আৰু খুনালি কালাৰ হোৱালৈকে ভাজিব গোল্ডেন কালাৰ হোৱালৈকে তাৰ পিছত টেঙামৰা শাকখিনি প্ৰথমতে ভাজি লব এনেকে টেঙামৰা শাক ভাজি লব কিছুমানে অকল টেঙামৰা শাকৰ লগত পানী দিও অলপ পনিয়াকে মাছৰ টেঙা খায় কিন্তু মই অকমান আজি অকমান দালি দি গ্ৰেভি হ'ব কাৰণে দালিটো এড কৰিম আপোনালোকে এনেকে বনাই খাবচোন দালি দি বহুত সোৱাদ হয় খাবলে আৰু হালধি নিমখ দিব নিজৰ সোৱাদ অনুসৰি মই একেবাৰতে হালধি নিমখ দি দিলো মই বেছি পনিয়া নকৰো অকমান গ্ৰেভি টাইপত কৰিম আপোনালোকে এনেকে বনাই খাব মই দালি সেই কাৰণে এড কৰিছো আপোনালোকে দালিটো দিব পাৰে দালিটো দি বনাই খাব কিছুমান মানুহে দালি দি খায় এনেকে আৰু এনেকে যোনটো পুৰি লৈছিল বিলাহী হেতু এনেকে হাতেদি ফেনিকি দি দিব খুব ভালকে ভাজি লব খুব ভাল লাগে টেঙামৰা বিলাহী আৰু দালি খুব ভাল লাগে এটা বহুত সুন্দৰ জুতি আহে আপোনালোকে খাব এনেকে হয়তো এনেকুৱাকে বনাই খাইছে পানী ঢালি এনেকে দালি দিও খাবচোন তাৰ পিছত হেখিনি ভাজা হোৱাৰ লগে লগে এমুঠি বহুত কম দিব দালিখিনি দি দিব তিয়াই থোৱা টেঙামৰাৰ আধা টেঙামৰা শাক যিমান লব তাৰ আধাটো দিব বা আধাটোতকৈ কমহে দিব বেছি নিদিব তাৰ পিছত খুব ভালকে এখিনি ভাজি লব খুব ভাল লাগে এনেকে দালিটো দি খাব আপোনালোকে খুব ভালকে ভাজিব তাৰ পাছত এতিয়া পানী ঢালি দিব পানীটো জাস্ট ডুব যোৱাকে পানীটো ঢালিব আৰু মাজে মাজে চেক কৰি থাকিব খুব ভালকে ঢাকি উতল আহিবলৈ দিব তাৰ পাছত কভাৰ কৰি দিব ঢাকি দিব হিজিবলৈ দিব তাৰ পাছত সিম কৰি দিব জুইটো ঢাকি দিব আৰু মাজে মাজে চাব লাগি ধৰিছে নি দৰকাৰ হলে পানী এড কৰি থাকিব আৰু এয়া হৈ গৈছে এডিসিন হিজি গল ধুনিয়াকে দালিখিনিও তাৰ পাছত এতিয়া কি কৰিব মাছখিনি দি আৰু অকণমান পানী দি আপোনালোকে ঢাকি দিব হাই অলপ মিডিয়াম ফ্লেমত উতলিবলৈ দিব উতলিছে দেখিছে আমাৰ ৰেডিয়ে হৈ গৈছে অলমোস্ট উতলিবলৈ দিব কভাৰ কৰি দিব আৰু এয়া হৈ গৈছে দেখিছে নে কিমান ধুনিয়া এটা কালাৰো আহি গৈছে বিলাহীটো দিয়াৰ কাৰণে আৰু খাবলৈও বৰ সুন্দৰ হয় দালিটো দিয়াৰ কাৰণে এয়া অলমোস্ট ৰেডি হৈ গ'ল আৰু হৈ গৈছে দেখিছে কিমান ধুনিয়া হৈছে এটা কালাৰ আৰু খাবলৈ সুন্দৰ আপোনালোকে এনেকে বনাই খাবচোন টেঙা টেঙা লাগে মাছৰ টেঙা আঞ্জাটো এনেকে বনাই খাব টেঙা আঞ্জা আমাৰ হৈ গ'ল টেঙামৰা শাকৰ লগত ডাঙৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল